বা দি দিব বেলেগ ষ্টেটত আউট অফ BTC দি দিব নেকি? মেডিকেল কলেজটো হ'ল BTCৰ কাৰণে। তাতে BTC 4টা ডিষ্ট্ৰিক্ট ওদালগুৰি, বাক্সা, কোকৰাঝাৰ, চিৰাং, 4টা ডিষ্ট্ৰিক্টৰ যিমান নাগৰিক আছে, যিমান কমিউনিটিছ আছে, ইহঁতে ইয়াতে জব পাব লাগে। ডক্টৰৰ পৰা চকীদাৰলৈকে জব পাব লাগে মেডিকেল কলেজত। কিন্তু ইহঁতৰ সেই জবৰ ছিটছবিলাক আপুনি বেক টু নন BTC লৈ যাব বিচাৰিছে নেকি? এইটো মোৰ এটা প্ৰশ্ন। নমস্কাৰ, চবকে মই আজিৰ প্ৰেছ মিটৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ ইয়াত অহাৰ কাৰণে। আমাৰ মেইন প্ৰেছ মিটৰ উদ্দেশ্যটো হ'ল যে যোৱা কেইদিন আগত আমি চিভিল হস্পিটেলৰ কাৰণে আমি আন্দোলন কৰি আহিছিলোঁ এজ এ জেনেৰেল পাব্লিক। ইয়াতে বিভিন্ন সংগঠনবিলাক আছে, যেনেকা বনচু, আটচু, চিটু, নাগৰিক মঞ্চ, নিৰ্মাণ শ্ৰমিক ইউনিয়ন, চবেই জেনেৰেল পাব্লিক হিচাপত চবেই একেলগে হৈ পেলাই আন্দোলনত জড়িত হৈছে। আৰু আমি ছেক্ৰেটাৰিয়েটৰ ওচৰতো, BTC ছেক্ৰেটাৰিয়েটৰ ওচৰতো আমি আন্দোলন কৰি পেলাই আমাৰ মাননীয় CMৰ লগত, BTCৰ CMৰ লগত আমি এটা মিটিং কৰিছোঁ। মিটিং কৰাতে তাতে আমি ডিমাণ্ড ৰাখিছোঁ যে ডিমাণ্ডটো হ'ল চিভিল হস্পিটেলৰ যে ষ্টেটাছ ক', কোকৰাঝাৰ RNB চিভিল হস্পিটেলৰ যে ষ্টেটাছ ক', এইটো চিভিল হস্পিটেলৰ নিচিনাই চিভিল হস্পিটেলৰ ষ্টেটাছ ক'টোৱে থাকিব লাগে। আৰু এটা কথা হ'ল যে কোকৰাঝাৰ RNB চিভিল হস্পিটেলটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা চিভিল হস্পিটেল। আৰু মেডিকেল কলেজটো হ'ল যে আমাৰ BTCৰ জনসাধাৰণে আন্দোলন কৰি পেলাই এইটো 4টা ডিষ্ট্ৰিক্ট মিলাই পেলাই এটা মেডিকেল কলেজ আমি পাইছোঁ। এই মেডিকেল কলেজটো আমি কেতিয়াও মানে এৰিব নিবিচাৰোঁ। আৰু চিভিল হস্পিটেলটোও যেনেকুৱা আছে এনেকুৱা থাকিব লাগে বুলি আমি চবে জেনেৰেল পাব্লিক আমি এইটো ডিমাণ্ড ৰাখিছোঁ। আৰু ছেকেণ্ড কথা হ'ল যে এইটো এটা পলিটিকেল লাইন, পলিটিকেল কালাৰ এটা দিব খুজি আছে আমাৰ অসম গভমেণ্ট, BTC গভমেণ্ট ইহঁতে। কিন্তু এইটো পলিটিকেল কালাৰ কৰিবৰ কাৰণে মানে এইটো আমি বাধা দিছোঁ। কাৰণ ইয়াত চবে কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ এটা নাগৰিক হিচাপত এজ এ ইয়াতে কোনোবা জব কৰা মানুহ আহিছে, কোনোবা ষ্টুডেণ্টছবিলাকো আহিছে, ইহঁতে আহিছে, এই আন্দোলনত জড়িত হৈছে। আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম মেডামে ইয়াত এজ এ কোকৰাঝাৰৰ চিটিজেন হিচাপত তাতে আহিছে, এজ এ মানে আন্দোলনৰ এটা মানে মেম্বাৰ হিচাপৰ নিচিনা ইহঁতে আহিছে। ইয়াত কোনো BPF বা কিবা এটা পলিটিকেল কালাৰ এনেকুৱা এইটো দিয়াৰ চেষ্টা কৰাটো আমি কণ্ডেম কৰিছোঁ। আৰু এইটো এটা মানে জোক নহয়, এটা মানে খেলা ধূলা কৰা বস্তু নহয়। এইটো হ'ল এটা চিৰিয়াছ আন্দোলন যে চিভিল হস্পিটেল RNB হস্পিটেলটো যেনেকুৱা মানে ষ্টেটাছ পাব্লিক, চিভিলৰ মানে কি পাব্লিকৰ এটা হস্পিটেল। ইয়াতে মাৰ্জিনেলাইজ কমিউনিটিৰ পৰা আহে, ইয়াত বড়ো মানুহৰ পৰাও, গৰীব দৰিদ্ৰ বড়ো মানুহৰ পৰাও আহিব, বঙালী মানুহৰ পৰাও আহিব, গৰীব দৰিদ্ৰ বঙালী মানুহ, কোনোবা বেলেগ কাষ্টৰ পৰাও আহিব, মুছলিম মানুহ আহিব, বেলেগ বেলেগ ৰিলিজনৰ পৰা আহিব। তাতে ছাবচিডাইজ ৰেটৰ কাৰণে এটা ট্ৰিটমেণ্ট পাই আছে, ছাবচিডাইজ ৰেটত। ইয়াৰ কাৰণে মানুহবিলাক আহে, গৰীব মানুহবিলাক আহে। আমিতো কোনোবা মানে হাইফাই এটা প্ৰাইভেটাইজড
হস্পিটেলত লাক্সাৰিয়াছ হস্পিটেলতো আমি যাব নোৱাৰোঁ। আমাৰতো এনেকুৱা মানে কণ্ডিশ্যনেলো নাই, কণ্ডিশ্যনেলিটিও নাই যে আমি কোনোবা এপ'ল' হস্পিটেল বা কোনোবা প্ৰাইভেট হস্পিটেলত আমি যাব পাৰোঁ। সেইকাৰণে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপত কোকৰাঝাৰত যোনটো চিভিল হস্পিটেল আছে সেইটো থাকিব লাগে। আৰু মেডিকেল কলেজ যোনটো 4টা ডিষ্ট্ৰিক্টৰ কাৰণে এটা BTCৰ এটা মেডিকেল কলেজ এইটোও থাকিব লাগে। ইয়াতে কোনো এক্সকিউজ দি পেলাই আপুনি মানে আসাম গভমেণ্ট এটা এক্সকিউজ দি আছে যে ইয়াতে কোনোবা ক্ৰাইটেৰিয়া কিবা এটা ক্ৰাইটেৰিয়া কাৰণে MCAৰ গাইডলাইনছৰ কাৰণে এইটো ফাইন দিব লগা হৈছে, কি দিব লগা আছে। যদি তাতে পেচেণ্ট নাই আপুনি এৱাৰনেছ কেম্পেইনিং কৰক, আপুনি জাগা মানে এৱাৰনেছ কেম্পেইনিং গাঁৱৰ লেভেলত বা কেম্পেইন কৰক। আপুনি চিভিল হস্পিটেলৰ এৱাৰনেছ কৰক। আপুনি হঠাৎ এইটো খুলি পেলাই মানে হঠাৎ পেচেণ্ট আহিব এইটোতো মানে যুক্তি নহয়। আৰু মেইন কথাটো হ'ল অসম গভমেণ্ট কি বিচাৰিছে? অসম গভমেণ্ট এইটো বিচাৰিছে নেকি যে চিভিল হস্পিটেলৰ যোনটো পুৰণা ৰিক্ৰুট হোৱা জব চিটটো এইটো কিবা লৈ যাব নেকি মেডিকেল হস্পিটেলত? আৰু মেডিকেল হস্পিটেলৰ যোনটো ৰিক্ৰুটমেণ্ট কৰা মানে চিটছবিলাক আছে সেইটো অসম কিবা দি দিব, বেলেগ ষ্টেটত আউট অফ BTC দি দিব নেকি? মেডিকেল কলেজটো হ'ল BTCৰ কাৰণে। তাতে BTC 4টা ডিষ্ট্ৰিক্ট ওদালগুৰি, বাক্সা, কোকৰাঝাৰ, চিৰাং 4টা ডিষ্ট্ৰিক্টৰ যিমান নাগৰিক আছে, যিমান কমিউনিটিছ আছে ইহঁতে ইয়াতে জব পাব লাগে। ডক্টৰৰ পৰা চকীদাৰলৈকে জব পাব লাগে মেডিকেল কলেজত। কিন্তু ইহঁতৰ সেই জবৰ চিটছবিলাক আপুনি বেক টু নন BTC লৈ যাব বিচাৰিছে নেকি? এইটো মোৰ এটা প্ৰশ্ন। সেই BTC ছেক্ৰেটাৰিয়েটত যেতিয়া আমি মিটিঙত গ'লোঁ মাননীয় CMৰ লগত বহিবলৈ মিটিঙত, তেতিয়া মাননীয় CM BTCৰ তেখেতে আমাক আশ্বাসন দিছে যে তেখেতে টাইম বিচাৰিছে যে যিমান সোনকালে হয় সিমান সোনকালে ইহঁতে মানে এটা মাইনোটছ দিব আমাক থ্ৰু দ্য প্ৰিন্সিপাল ছেক্ৰেটাৰী। আৰু এই মাইনোটছত যিমান আমাৰ ডিমাণ্ড আছে সেইটো ইহঁতে মানে ফুলফিল কৰিবলৈ চেষ্টা কৰিব। আৰু যিমান চিভিল হস্পিটেলৰ ডিপাৰ্টমেণ্টছ বা মেডিকেল মেচিনাৰিজ মেডিকেল কলেজত ট্ৰান্সফাৰ কৰা হৈছে এইটো আকৌ আনিবলৈ ইহঁতে মানে কথা দিছে। আৰু আমি আশা কৰিছোঁ যে আমাৰ BTCৰ মাননীয় CM প্ৰমোদ বড়ো ডাঙৰীয়াই যে যেনেকুৱা আমাক আশ্বাসন দিছে সেইটো 110% ফুলফিল কৰিব। আৰু ইয়াৰ কাৰণে আমি যে আমাৰ CM ডাঙৰীয়াই যে আশ্বাসন দিছে আৰু এই আশ্বাসনটো আমি আশা ৰাখিছোঁ যে 110% এইটো ফুলফিল হ'ব। আৰু ইয়াৰ কাৰণে আমি আমাৰ যোনটো কোকৰাঝাৰবাসীৰ যোনটো ইউনাইটেড আন্দোলন এটা আমি কৰি আহিছিলোঁ সেইটো আমি স্থগিত কৰিবলৈ আমি মানে চবকে কোকৰাঝাৰবাসীক আমি এইটো মেছেজটো আমি দিব বিচাৰিছোঁ। প্ৰথমতে মই ৰিপৰ্টাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আসাম চৰকাৰ তথা BTC কৰ্তৃপক্ষক এইটো জনাব বিচাৰিছোঁ, আবেদন জনাব বিচাৰিছোঁ যে আমাৰ তাহানিৰ পৰা চলি অহা ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেল এইটো অক্ষুণ্ণ ৰাখিব লাগে। আৰু এই হস্পিটেলখন সৰুৰ পৰা আমি দেখি আহিছোঁ কিছু শ্বৰ্টকামিং থাকিলেও এই হস্পিটেলৰ দ্বাৰা আমাৰ কোকৰাঝাৰ চহৰৰ মাত্ৰ নহয়, চহৰৰ আশে পাশে থকা গাঁও মাত্ৰ নহয়, নাইবাৰিং জিলাৰ পৰাও বহুত মানুহ আহি পেলাই এই হস্পিটেলত চিকিৎসা কৰি পেলাই উপকৃত। এতিয়া মোৰ একটা আচৰিত লাগিছে, মই ইউটিউবত এটা দেখিলোঁ কোনোবা এজন খুব কম বয়সীয়া ল'ৰা নিজকে UPPLৰ কৰ্মকৰ্তা বুলি কৈছে। তেওঁ এইটো BPFৰ আন্দোলন, BPFৰ মাটি ভৰিৰ তলত মাটি নাই, BPFে নিজৰ মানে অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে এই ইস্যুটো লৈ পেলাই আগবাঢ়িছে।
এই কথাবিলাক কোৱাৰ কাৰণে মই তেওঁলোকক অনুৰোধ কৰিম যে আপোনালোকে ৰূপনাথ ব্ৰহ্মৰ সম্বন্ধে জানক, ৰূপনাথ ব্ৰহ্ম হস্পিটেল কেনেকুৱা সৃষ্টি হ'ল এইটো সম্বন্ধে তেওঁলোকে অলপ ইতিহাসটো অলপ খুচৰি চাওক, তাৰপিছত তেনেকুৱা ধৰণৰ মন্তব্য কৰক। মই নিজে সন্তোষ গোহাঁই কোকৰাঝাৰৰ ছিনিয়ৰ চিটিজেন হয়, আৰু মই একজন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অন্যতম একমাত্ৰ লোকতন্ত্ৰ সেনানী হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা পুৰস্কৃত ব্যক্তিও হয়। মই এই আন্দোলনত আৰম্ভণিৰ পৰা যুক্ত হৈ আছোঁ। মই এইটো BPF হিচাপে যোগদান কৰা নাই, মই কোকৰাঝাৰৰ এজন ছিনিয়ৰ নাগৰিক হিচাপে মই যোগদান কৰিছোঁ। কাৰণ এই হাস্পতালটো আমাৰ অতি প্ৰয়োজন। এই হাস্পতালত যিমানখিনি কাম কাজ চলি আছে, যিমানখিনি ডাক্তৰ ষ্টাফ নাৰ্ছ চলি আছে, ইয়াতো বহুত মানে হিন্দীত যিটো কয় খামিয়া এইটো আছে। এই বিষয়টো লৈ আমি জিলা উপায়ুক্তক বাৰে বাৰে কৈছিলোঁ যে আমাৰ ইয়াত এই ডাক্তৰৰ এই শ্বৰ্টকামিং আছে, MD শ্বৰ্টকামিং আছে, আৰু কিছুমান বিষয়ত আমাৰ আৰু লাগতিয়াল বয় বস্তুৰ দৰকাৰ আছে। তথাপি যিমান বয় বস্তু আছিল, একেবাৰে এক্সৰে পৰা আৰম্ভ কৰি CT স্কেনৰ পৰা আৰম্ভ কৰি চকু বিশেষজ্ঞ, তাৰপিছত আমাৰ এই ENT বিশেষজ্ঞ, গাইনো বিশেষজ্ঞ, ইয়াৰ দ্বাৰা আমি আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কোকৰাঝাৰ চহৰৰ নাগৰিকসকলে যথেষ্ট উপকৃত হৈ আছিলোঁ। তো আমি বিচাৰিছোঁ যে আৰু বেছিকৈ আমাৰ ইয়াতে যিটো কেপাচিটি আমাৰ RNB হাস্পতালৰ যিটো কেপাচিটি, এই কেপাচিটি মতে আসাম চৰকাৰে বা BTC কৰ্তৃপক্ষই তেওঁলোকে প্ৰয়োজনীয় ষ্টাফ, প্ৰয়োজনীয় ডাক্তৰ নিয়োগ কৰক। সেইটো নকৰাকৈ যিটো মেডিকেল কলেজ ৰাইজৰ দাবীত, ৰাইজৰ আন্দোলনত চৰকাৰে দিছে মেডিকেল কলেজ, এইটো প্ৰকৃতপক্ষে মেডিকেল হিচাপে গঢ়ি তোলক। তাৰ পৰিকাঠামো যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো কয় সেইটো গঢ়ি তোলক। গঢ়ি তুলি তাতে নতুন নতুন ডাক্তৰ দিয়ক, নতুন ষ্টাফ লোকেল ল'ৰাবিলাকক নিয়োগ দিয়ক, কৰ্মচাৰী নিয়োগ দিয়ক। এইটো ফুল ফ্লেজেড তৈয়াৰ কৰক, যাতে আমাৰ ইয়াৰ শিক্ষিত ডেকা ল'ৰাবিলাকে মেডিকেল কলেজত পঢ়িব পাৰে, ডিগ্ৰী পাব পাৰে, এই ব্যৱস্থা কৰক। সেইবিলাক নকৰাকৈ এটা চলি থকা হাস্পতাল যিটো আৰু উন্নত হোৱাৰ দৰকাৰ, তাকে তাৰ গোটেইবিলাক তাকে ট্ৰেন্সফাৰ কৰি মেডিকেল কলেজ দেখুওৱা বিচৰাটো এইটো এই চৰকাৰৰ এটা শ্বৰ্টকামিং বুলি মই ক'ব লাগিব। তো আমি বিচাৰিছোঁ যে কোকৰাঝাৰৰ নাগৰিক হিচাপে বিচাৰিছোঁ যে অতি সোনকালে চৰকাৰে এইটো ৰাইজৰ যিটো নেকি মনোবেদনা, এইটো BPFৰ কথা নহয়, BPFৰ কিছু কিছু মানুহ ইয়াতে জড়িত আছে। প্ৰমীলা ৰাণী ব্ৰহ্ম কোকৰাঝাৰ টাউনৰ এজন প্ৰাক্তন কেবিনেট মন্ত্ৰী, ছিনিয়ৰ চিটিজেন, চবে তাৰ ওপৰত ভৰসা কৰে, তেখেতক মানে, তেখেতক সন্মান কৰে, গতিকে তেখেতেও আগবাঢ়ি আহিছে। তো আমি তাৰ কাৰণে অলপ জনাইছোঁ। কিন্তু এইটো নহয় যে এইটো BPFৰ আন্দোলন, এইটো কোকৰাঝাৰ নাগৰিকৰ বিভিন্ন অংশৰ মানুহ ইয়াতে যোগদান কৰিছে। লাগিলে চৰকাৰে সৰজমিনত তদন্ত কৰি চাওক, মানুহৰ মতামত লওক, টাউনৰ আশে পাশে গাঁৱৰ মানুহৰ মতামত লওক যে এই RNB চিভিল হাস্পতালটো থাকিব লাগে নে নালাগে। চাব যে 99.9% মানুহ ক'ব যে RNB চিভিল হাস্পতাল থাকিব লাগে। আমি যেতিয়া আন্দোলনত যুক্ত আছিলোঁ তেতিয়া আমি দেখিছোঁ যে ৰূপনাথ ব্ৰহ্ম পৰিয়ালৰ 80 বছৰৰ ঊৰ্ধৰ মহিলা, তেওঁলোকৰ ঘৰৰ বোৱাৰী এই লাঠি লৈ পেলাই আহি ধৰ্ণাত বহিছে। এই ঘটনাটো ইমান নেগলেজিবল ঘটনা হিচাপে যদি আসাম চৰকাৰে দেখে, তেনেহ'লে এইটো খুব মানে ভুল কৰিব আৰু অন্যায় কৰা হ'ব। গতিকে আমি দাবী কৰিছোঁ যে আসাম চৰকাৰ তথা BTC চৰকাৰ এইবিলাক পলিটিকেল দৃষ্টিভংগী নাচাই ৰাইজৰ দাবী হিচাপে গণ্য কৰি পেলাই RNB চিভিল হাস্পতালখন অক্ষুণ্ণ ৰাখক, আৰু পূৰ্ণাংগ পৰিকাঠামো সহ হাস্পতাল চালকক। তেতিয়া নাম্বাৰিঙৰ যিটো কথা আহি আছে, অট'মেটিক নাম্বাৰটো বাঢ়ি যাব। এতিয়া ঢাল তৰল একো নাই, তাতে ৰোগী কেনেকৈ যাব? তাতে ৰোগী পঠাই দিলে বৰপেটাত ৰেফাৰেঞ্চ কৰি দিয়ে, তাতে ৰোগী যাব নেকি? গতিকে তাত উপযুক্ত পৰিকাঠামো বনাই দিয়ক, তেনেহ'লে এইটো এইকুলো ৰক্ষা হ'ব, সেইকুলো ৰক্ষা হ'ব। এইটো হৈছে আমাৰ দাবী। गोजोनथाव खौरां, नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां, MRM मेमोरियल हस्पिटालाव मोजां रोंग'थि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला।
क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय एमआरएम मेम'रियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। एमआरएम मेम'रियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, ओबिएस एन्ड गाइनो, कार्डियोलॉजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लापारोस्कोपिक ENT सार्जारी डिपार्टमेंट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेंट, डार्मेटोलॉजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्सरे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो एमआरएम मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबांबा मिथिनो थाखाय नैबे 9854 081 948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।